থানেশ্বৰ মালাকাৰ ছাৰৰ ঘৰলৈ আহিছোঁ। এটা সাক্ষাৎকাৰ এটা ল'ম, কেনেকুৱা হয় আপোনালোকে জনাব আৰু কোনে কোনে আহিছোঁ। ছাৰ ভালে আছে? উৎপল বহুত দিনৰ মূৰত লগ পালোঁ। ভাল ন? আছোঁ, ভালে আছোঁ। ছাৰ স্বাস্থ্য কেনে এতিয়া? ভালে আছো এতিয়া, ভালে আছো। সৰু সুৰাটো দুই এটা থাকিবই, এইবিলাক থাকিবই এতিয়া। আমাৰ অনুষ্ঠানটি আৰম্ভ কৰোঁ। হয়, নমস্কাৰ প্ৰিয় দৰ্শক, আৰু আপোনালোকৰ মাজলৈ আমি বিশেষ সাক্ষাৎকাৰৰ অনুষ্ঠান এটি লৈ আহিছোঁ, কথা শিল্প। আৰু এই কথা শিল্প অনুষ্ঠানটিৰ জৰিয়তে অসমৰ ভিন্ন ক্ষেত্ৰৰ বিভিন্ন কেইগৰাকী ব্যক্তিৰ সৈতে আমি সাক্ষাৎকাৰমূলক হিচাপে আমি কিছু কথা আপোনালোকৰ মাজলৈ আগবঢ়াই দিবলৈ প্ৰয়াস কৰিম। তেওঁলোকৰ কৰ্মজীৱন, তেওঁলোকৰ শৈশৱ বা তেওঁলোকৰ বিভিন্ন কথা বতৰা, সাহিত্য কৃতিৰ পৰা আদি কৰি এইসমূহ কথা আমি আপোনালোকৰ মাজলৈ আগবঢ়াবলৈ প্ৰয়াস কৰিম। আজি এই অনুষ্ঠানটিত বিশেষকৈ আমাৰ মাজত উপস্থিত আছে, আচলতে আমি তেখেতৰ ঘৰত আহি উপস্থিত হৈছোঁ, থানেশ্বৰ মালাকাৰ ডাঙৰীয়া। তেখেত আপোনালোক সকলোৱে পৰিচিত, অসম চৰকাৰৰ এগৰাকী অৱসৰপ্ৰাপ্ত আয়ুক্ত সচিব। অসমৰ প্ৰায় 3খন জিলা, নহয় জানো? 3খন জিলাৰ তেখেত তেতিয়াৰ উপায়ুক্ত আছিলে আৰু এতিয়া জিলা আয়ুক্ত। ওদালগুৰি, কোকৰাঝাৰ আৰু বৰপেটাৰ তেখেত জিলা আয়ুক্ত আছিলে। আৰু সেইগৰাকী ব্যক্তিৰ ওচৰলৈ আমি আহিছোঁ, স্বাগতম জনাইছোঁ। এই সময়খিনি খুবেই দুখৰ, শোকস্তব্ধ অসম, কাৰণ আমাৰ অতি প্ৰাণৰ শিল্পীগৰাকীক আমি কম সময়ত হেৰুৱালোঁ। গতিকে অনুষ্ঠানটি আমি সেইগৰাকী ব্যক্তিৰ নামেৰে উৎসৰ্গা কৰি আমি আৰম্ভ কৰিছোঁ। কি ক'ব তেখেতৰ বিষয়ে, আপোনাৰ সান্নিধ্য তেখেতৰ সৈতে? মই জুবিন গাৰ্গৰ একেবাৰে অনুৰাগী। মই তেওঁৰ যেতিয়া টিভিত অনুষ্ঠান হয়, ৰাতি 2 বাজি 3 বাজি থাকে, মই তেওঁৰ অনুষ্ঠান সদায় চাওঁ, ভাল পাওঁ। তেওঁৰ গীতৰ কথা আৰু সুৰ, আৰু বিশেষকৈ মই ব্যক্তিগতভাৱে তেওঁক বহুবাৰ লগ পাইছোঁ। আৰু মোৰ কাৰ্যকালত যেতিয়া মই বৰপেটাৰ উপায়ুক্ত আছিলোঁ, আৰু 2018 চনত 17 চনত, আৰু তেতিয়াই তেওঁ তাতে কলাগুৰু উৎসৱ পাতিছিল। আৰু সেই উৎসৱৰ সময়ত যিবিলাক যোগাযোগ কৰিব লাগে, যাব প্ৰশাসনৰ যেনেধৰণৰ সভা সমিতি হ'ব লাগে, এইবিলাকত আমি তেওঁৰ গৰিমা গৈছিলে, তাতে আমি লগ পাইছিলোঁ। আৰু সেই অনুষ্ঠানটোত মই 2 দিনীয়াকৈ পাতিছিল, তাত অংশগ্ৰহণ কৰিছিলোঁ। আৰু সামৰি অনুষ্ঠানত তেওঁ মোক তাত বিশিষ্ট অতিথি হিচাপে নিমন্ত্ৰণো কৰিছিল। আৰু তেওঁ মোক গামোচা আৰু জাপি পিন্ধাইছিল। এইটো মোৰ কাৰণে বৰ গৌৰৱ। মই তেতিয়া কৈছিলোঁ মোৰ পৰম সৌভাগ্য যে আজি জুবিন গাৰ্গে মোক মানে গামোচা আৰু পিন্ধাইছে। তেওঁ তেতিয়া কৈছিল অকল মই লৈ থাকিলে হ'বনে, ময়ো দিব লাগে, এনেধৰণৰ মধুৰ স্মৃতি। আৰু ওদালগুৰিৰ যি কলাইগাঁও আছে, তাত এখন ডাঙৰ সাংস্কৃতিক মঞ্চ তেওঁ উদ্বোধন কৰিছিল। আৰু সেইখন অনুষ্ঠানৰ মই নিৰ্দিষ্ট বক্তা আছিলোঁ। আৰু সিদিনাখন আমি একেলগে ভাত পানীও খোৱাৰ ব্যৱস্থা কৰিছিলোঁ। আৰু মই গোলাঘাটত কাৰ্যনিৰ্বাহ কৰিছিলোঁ। আৰু তেওঁ গোলাঘাটৰ জোঁৱাই, আৰু মই থকা অৱস্থাত তেওঁৰ বিয়া হৈছিলে। তেতিয়া 2001 চনৰ পৰা তাতে 5 চনলৈকে আছোঁ, 2002 তেওঁৰ বিয়া হৈছিল। গতিকে তেতিয়াও মই সেই এটা সাংস্কৃতিক অনুষ্ঠান তেওঁক লগ পাইছিলোঁ, সাংস্কৃতিক অনুষ্ঠান চাইছিলোঁ। আৰু ব্যক্তিগতভাৱে আৰু 2-3 ঠাইত তেওঁক মই লগ পাইছোঁ। গতিকে আমাৰ অসমৰ কাৰণে, ভাৰতবৰ্ষৰ কাৰণে এক বিৰাট ক্ষতি। আমাৰ মানে এজন প্ৰাণৰ শিল্পীক আমি হেৰুৱাইছোঁ, আৰু সমগ্ৰ অসম ম্ৰিয়মান হৈ আছে। গতিকে মই এই সমগ্ৰ জনসাধাৰণৰ লগত ময়ো এগৰাকী শোকাভিভূত হৈছোঁ তেওঁৰ, আৰু তেওঁৰ স্মৃতি ৰোমন্থন কৰিছোঁ, আত্মাৰ সদ্গতিও কামনা কৰিছোঁ। আৰু তেওঁৰ মৃত্যু আমাক তেওঁ ন্যায় পায়, যি ঘটনা ঘটিলে সেইটো মই কামনা কৰিছোঁ। গতিকে তেখেতৰ প্ৰতি মই আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। এতিয়া আমি আপোনাৰ মাজলৈ আহিছোঁ, আপোনাৰ জন্ম বা আপোনাৰ শৈশৱৰ কিছু মধুৰ স্মৃতিৰে আমি আপোনাৰ কথাখিনি আমি আগবঢ়াব বিচাৰিছোঁ। এতিয়া মই গুৱাহাটীৰ বাসিন্দা, এই চচল বা 6 মাইলত, কিন্তু মোৰ জন্ম হৈছে গাঁৱত। গতিকে হাজো সমষ্টিৰ বা হাজো মৌজাৰ এখন ঐতিহ্যমণ্ডিত গাঁও, সেইখনৰ বৰদধি, সেইখন সত্ৰ, বৰদধি গাঁও আৰু বৰদধি সত্ৰ। এখন লক্ষীকান্ত আতৈ স্থাপন কৰা এখন সত্ৰ। আৰু সেই মই বৰদধি গাঁৱত মোৰ জন্ম। পিতা স্বৰ্গীয়, তেওঁ নাই এতিয়া, পৰেশ চন্দ্ৰ মালাকাৰ, আৰু মাও নাই, স্বৰ্গীয় বাসন্তী মালাকাৰ। আৰু আমাৰ 4 ভাইৰ ভিতৰত মই জ্যেষ্ঠ, আৰু আমাৰ এগৰাকী ভনীও আছে। গতিকে সেই গাঁৱৰ ঘৰত থাকি, গাঁৱতে জন্ম লাভ কৰি মই গাঁৱৰ যিখন প্ৰাথমিক বিদ্যালয়, শংকৰদেৱ প্ৰাথমিক বিদ্যালয়, তাতেই মই প্ৰাথমিক শিক্ষা সমাপ্ত কৰিছিলোঁ। তাৰপিছতে তাৰ পৰা আৰু 1 কিলোমিটাৰ দূৰত দমদমা হাইস্কুল, এই দমদমা হাইস্কুলৰ পৰা মই মেট্ৰিক পাছ কৰিলোঁ। আৰু দেউতাই জেইল বিভাগত, কাৰাগাৰত চাকৰি কৰিছিল, আৰু মোক তেওঁ লৈ গৈছিলে
গোৱালপাৰা। গতিকে গোৱালপাৰাত পৰা মই হায়াৰ ছেকেণ্ডেৰী পৃথ্বীৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয় তাত হায়াৰ ছেকেণ্ডেৰী পাছ কৰি মই কটনলৈকে আহিলোঁ। কটনত মই নিউজত আছিলোঁ সীতানাথ ব্ৰহ্ম চৌধুৰী। তাৰপিছত কিছুদিনৰ কাৰণে মই ইউনিভাৰ্চিটিত গ'লোঁ। তাৰপিছত চাকৰি পাই মই চাকৰিত সোমাই গ'লোঁ। গতিকে মোৰ শৈশৱ জন্ম বা শৈশৱ গাঁৱত হৈছিলে আৰু গাঁৱৰ লগত মোৰ এতিয়াও আত্মিক সম্পৰ্ক। মই সঘনাই গাঁৱলৈকে সভা সমিতি মেল মিটিঙত যাওঁ। আনকি অলপতে হোৱা শংকৰদেৱৰ জন্মোৎসৱতো মই গৈ তাত সভাপতিত্ব কৰিছোঁ আৰু কাইলৈ মই গাঁৱলৈকে যাম। গতিকে এতিয়াও মই সেই শৈশৱ সেই ছাত্ৰ অৱস্থাৰ স্মৃতি সদায় ৰোমন্থন কৰোঁ। আপোনাৰ কৰ্মজীৱনৰ পাতনি বা কি ধৰণে আপোনাৰ কৰ্মজীৱনটো আগবাঢ়িল? মই মানে বিভিন্ন চাকৰি কৰিলোঁ। মানে কেনেকুৱা ক'লো না, ইউনিভাৰ্চিটিত মই পঢ়ি থাকোঁতে মই বিজয়া বেংকৰ ইণ্টাৰভিউ দিলোঁ, বেংকৰ। আৰু মই তেতিয়া বেংকৰ চাকৰিত মানে সোমালোঁ আৰু একে সময়তে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ কাষ্টমছ এণ্ড চেণ্ট্ৰেল এক্সাইজ এটা ইন্সপেক্টৰ পোষ্টৰ কাৰণে মই ইণ্টাৰভিউ দিছিলোঁ, ষ্টাফ চিলেকশ্যন কমিশ্যন। গতিকে আগতে বেংকৰ ৰিজাল্ট দিলে, সেইকাৰণে মই তেজপুৰত বেংকৰ চাকৰি কৰিলোঁ। বেংকৰ পৰা মই প্ৰায় 2 বছৰ মানে চাকৰি কৰিলোঁ। কিন্তু সেই মুহূৰ্ততে আকৌ মই এই কাষ্টমছ এণ্ড চেণ্ট্ৰেল এক্সাইজ ষ্টাফ চিলেকশ্যন কমিশ্যনৰ ৰিজাল্টটো দিলে। গতিকে মই আকৌ সেইটো ৰিজাইন দি পেলাই মই ইন্সপেক্টৰ অফ কাষ্টমছ এণ্ড চেণ্ট্ৰেল এক্সাইজ জইন কৰিলোঁ। কিন্তু মই বেংকত চাকৰি কৰি থাকোঁতে আকৌ মই ACS পৰীক্ষাৰ কাৰণে পৰীক্ষা দিছিলোঁ। আমাৰ দিনত ACS 1 and ACS 2 আছিলে। গতিকে মই ACS 2ৰ কাৰণে পৰীক্ষা দিছিলোঁ আৰু মই কাষ্টমছৰ চাকৰি কৰি থাকোঁতে আকৌ মই ACS 2 পালোঁ। আকৌ এইটো ৰিজাইন দি পেলাই মই ACS 2 জইন কৰিলোঁ, সোণাৰী চৰাইদেউ ফাৰ্ষ্ট পোষ্টিং। আৰু তাৰ পৰা মই আকৌ তাত জইন কৰি আকৌ মই প্ৰিপাৰেশ্যন কৰি ACS 1ৰ কাৰণে পঢ়িলোঁ। গতিকে ACS 1ৰ কাৰণে পঢ়ি পেলাই মই আকৌ ACS 1 অফিচাৰ হিচাপে পাই কাৰ্বি আংলং জিলা আছিল তেতিয়া আৰু হামৰেন মহকুমা আছিল। গতিকে মই হামৰেন মহকুমাত জইন কৰিলোঁ, ACS 1 হিচাপে আহি গ'লোঁ। আৰু মোৰ প্ৰথমগৰাকী সোণাৰীৰ SDO আছিলে শিশুৰাম পেগু, তেওঁ নাই প্ৰয়াত, আমাৰ বৰ্তমানৰ শিক্ষামন্ত্ৰী ৰনোজ পেগুৰ দেউতাক। গতিকে এই ধৰণৰ মই মানে বেংকত মানে পাব্লিক ছেক্টৰ, কাষ্টমছ এণ্ড চেণ্ট্ৰেল এক্সাইজ চেণ্ট্ৰেল গভৰ্ণমেণ্ট আৰু তাৰপিছত ACS 1 অফিচাৰ হিচাপে মই আছাম চিভিল ছাৰ্ভিচলৈকে আহিলোঁ, এইটো অসম চৰকাৰৰ। তাৰপিছত মই আকৌ IAS অফিচাৰ পাই মানে ভাৰতীয় প্ৰশাসনীয় সেৱাৰ বিষয়া হ'লোঁ। গতিকে এই ধৰণে ধাপে ধাপে মোৰ মানে চাকৰিটো বেলেগ বেলেগ স্তৰত গুচি গৈছে। কিন্তু তাৰ আগতে মই আন এটা চাকৰি কৰা বুলিয়ে ক'ব লাগিব। মই যেতিয়া কটনৰ পৰা BA পৰীক্ষা দি মানে ঘৰত আছোঁ 1979ত, তেতিয়া আমাৰ ওচৰতে এখন পাঁচগাঁও হাইস্কুল স্থাপন হৈছিলে। 3 বছৰমান 4 বছৰমান হৈছে। তেওঁলোকে মোক ক'লে যে তুমি ঘৰত থাকা যিহেতু আৰু তেতিয়া অসম আন্দোলন যিহেতু কলেজ ইউনিভাৰ্চিটি ভালকৈ হোৱা নাই, তুমি ইয়াতে শিক্ষাদান কৰা। গতিকে অবৈতনিকভাৱেই মই তাত মানে ফাৰ্ষ্ট বয় আছিলোঁ হাইস্কুলত, সেইকাৰণে তেওঁলোকে অলপ মানে মোক হেৰি কৰে। আল্টিমেটলি কিন্তু মই সেই স্কুলখনতো মই শিক্ষক হিচাপে শিক্ষাদান কৰিছিলোঁ। মানে শিক্ষক, বেংকৰ চাকৰি, তাৰপিছত প্ৰশাসনিক সেৱা। আপুনি এটা দীঘলীয়া এটা পৰিক্ৰমাৰ মাজেৰে আপুনি আহিছে। আপুনি সেই প্ৰশাসনিক সেৱাৰ ক্ষেত্ৰত আপুনি কি ধৰণে অনুপ্ৰাণিত হ'ল? মানে কি ধৰণে যে আপুনি বাছি ল'লে যে মই প্ৰশাসনিক সেৱাৰ এই দিশটোক বাছি লওঁ কৰ্মজীৱন হিচাপে? আচলতে মই যেতিয়া হাইস্কুলত পঢ়ি আছিলোঁ, দমদমা হাইস্কুলত মই পাইছোঁ, আৰু যে আমাৰ প্ৰাথমিক বিদ্যালয়বিলাকত যে বৰ্গমন্ত্ৰী, প্ৰধানমন্ত্ৰী এইবিলাক আছিলে, আজিকালি আছেনে মই নাজানো। এইবিলাক কিন্তু বহুত দৰকাৰ দেই। প্ৰাথমিক বিদ্যালয়ত বৰ্গমন্ত্ৰী, স্বাস্থ্যমন্ত্ৰী, প্ৰধানমন্ত্ৰী বহুত দৰকাৰ। আৰু মই তেতিয়াতে LP স্কুলত মই প্ৰধানমন্ত্ৰী আছিলোঁ। গতিকে হাইস্কুলত যেতিয়া আহিলোঁ, হাইস্কুলত আহোঁতে ক্লাছ 8ত মই বিনা প্ৰতিদ্বন্দ্বিতাৰে মই জেনেৰেল ছেক্ৰেটাৰী, সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত হ'লোঁ। আৰু তেতিয়া 1972, আৰু সেই সময়ত অসমত ডাঙৰ ভাষা আন্দোলন হৈছে, মোজাম্মিল হক, অনিল বৰা এইবিলাক শ্বহীদ হৈছে। গতিকে তেতিয়া মই সেই ছাত্ৰবিলাকৰ নেতৃত্ব দিব লগা হৈছিল সেই আন্দোলনৰ সময়ত। আৰু তাৰপিছতে মই 79ত যেতিয়া মই BA পাছ কৰিলোঁ, তেতিয়া মানে বিদেশী নাগৰিকৰ আন্দোলন আৰম্ভ হৈছে। আৰু তেতিয়া দমদমা আঞ্চলিক ছাত্ৰ সন্থা গঠন হ'ল, আৰু সেই আঞ্চলিক ছাত্ৰ সন্থাৰো মই বিনা প্ৰতিদ্বন্দ্বিতাৰে সভাপতি হ'লোঁ। গতিকে তেতিয়া তাৰো নেতৃত্ব দিব লগা হ'ল, ৰাইজৰ লগত যোগাযোগ কৰিব লগা হ'ল, বিভিন্ন ধৰণৰ আলোচনা হৈছে। গতিকে মই ভাবোঁ যে এইবিলাক কামো মোক প্ৰশাসনৰ ফালে অলপ আগুৱাই লৈ গৈছিলে কিজানি, এইবিলাক এক্সপিৰিয়েঞ্চৰ কাৰণে চলাব লগা হৈছিলে। ইমান ডাঙৰ এটা আন্দোলন, কালিলৈকে কাৰ্যসূচী কি হ'ব, কাক দায়িত্ব দিম, কোন মানুহে কালিলৈকে এইখিনি কাম কৰিব, মানে নেতৃত্ব দিয়া গুণটো তাৰ পৰা মই ভাবোঁ।
তাৰপিছত মই গতিকে তেতিয়া এইবিলাকত নেতৃত্ব দিব লগা হ'ল আৰু আঞ্চলিক ভিত্তিত ডাঙৰ বানপানী হৈছিলে, ডাঙৰ ৰিলিফ কেম্প হৈছিলে সেই সময়ত, আৰু তাৰো মই এনেকৈ সভাপতি নিৰ্বাচিত হৈছিলোঁ। গতিকে দিন ৰাতি আমি সেইবিলাক মানে ৰাইজক ৰিলিফ দিছিলোঁ। গতিকে মই ভাবোঁ যে সেইবিলাকৰ পৰা হয়তো এনেকুৱা ধৰণৰ এটা মনত এটা ভাৱ আহিলে নেকি। গতিকে মই এইকাৰণে বেংকৰ পৰা, কাষ্টমছৰ পৰা, এইবিলাকো বেয়া চাকৰি নহয় কিন্তু ভাল চাকৰি। তাৰপিছতো মই চিভিল ছাৰ্ভিচ দিলোঁ, আৰু চিভিল ছাৰ্ভিচ দিলে এটা ভাল কি যে ৰাইজক অতি সহজে পোৱা যায়, আৰু চৰকাৰৰ আঁচনিবিলাক ৰাইজৰ মাজলৈকে লৈ যাব পাৰি, আৰু নিজৰ ক্ষমতাৰ মাজেৰে দুখীয়া মানুহ এজনক, সাধাৰণ মানুহ এজনক সহায় কৰিব পাৰি। এইটো সেৱা কৰাৰ এটা মানে ডাঙৰ মই ভাবোঁ সুযোগ। সেইকাৰণে প্ৰশাসনীয় সেৱাটোৰ প্ৰতি মোৰ এটা আকৰ্ষণ আছিল সদায়। আৰু সেই সময়ত বা কৰ্মজীৱনৰ সময়ত কিছু আপোনাৰ মধুৰ স্মৃতি হওক, বেয়া স্মৃতি কিবা আছে নেকি? দুটাই সুধিছো। বহুত আছে মোৰ ভয়াৱহ স্মৃতি, চাকৰিৰ কালত বহুত ভয়াৱহ স্মৃতি মই ইতিমধ্যে পেপাৰত লিখিছোঁ, আৰু হঠাৎ সিদিনা বুলি এখন মোৰ কিতাপো আছে, তাতো এইবিলাক কাহিনী লিখিছোঁ। মধুৰ বহুত আছে, বহুত ধেমেলীয়া কথাও আছে, আৰু ভয়াৱহ স্মৃতি মানে মই লিখিছোঁ যে কাৰ্বি আংলঙত থাকোঁতে, হামৰেঙত থাকোঁতে আমি এখন পাহাৰ বগাই 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 একদম খোজকাঢ়ি পেলাই এটা মানে ডিচিণ্টাৰ বুলি কয়, ডেড বডি যদি মানে সন্দেহজনকভাৱে পুতি থোৱা থাকে ওলাব লাগে, মেজিষ্ট্ৰেটৰ সন্মুখত ওলাব লাগে, ডিচিণ্টাৰিং অফ ডেড বডি। গতিকে আমি সেইটো যেতিয়া পুলিচ লৈ পেলাই যেতিয়া ডেড বডিটো আনিব গৈছিলোঁ বহুত তলত মানে সন্দেহ, তেতিয়া মানে তাত পুৰুষবিলাক নাছিলে, পলাই গৈছে। গোটেই গাঁৱৰ তিৰোতাবিলাকে আমাক প্ৰায় আক্ৰমণ কৰাৰ ঘেৰাও কৰিছিল, যাৰ ফলত নেকি আমি পিছুৱাই আহিব লগা হৈছিল চিটুৱেশ্যনটোৰ পৰা। আহি আমি বেলেগ ঠাইত এখন উলুগুঞ্চি আছে, তাত আমি আশ্ৰয় লৈছোঁ। লৈ পিছদিনা আকৌ পুলিচ ফ'ৰ্চ নি আমি তাৰ পৰা ডেড বডিটো আনিছোঁ। এনেকুৱা ধৰণৰ আৰু বহু কথা ক'ব পাৰি, কিন্তু এনেকুৱা ধৰণৰ কিছু মানে ভয়াৱহ স্মৃতি। আৰু মধুৰ স্মৃতি বুলি ক'লে কিবা মনত পৰাত আছে নেকি? মধুৰ স্মৃতিটো আমাৰ চাকৰি লাইফত বহুত মানে মধুৰ স্মৃতি আছে। মই যেতিয়া আছাম এডমিনিষ্ট্ৰেটিভ ষ্টাফ কলেজত ট্ৰেইনিঙত আছিলোঁ সোণাৰীত, তেতিয়া মোৰ এজন বন্ধু বুলি কৈ এজনে গৈ মোৰ লগৰ কলিগ এজনক ক'লে যে মই থানেশ্বৰ মালাকৰৰ ক্লাছমেট, মই বন্ধু। তেওঁ ভাবিলে থানেশ্বৰ মালাকৰটো চাৰি মাহৰ কাৰণে ট্ৰেইনিঙত গৈছে, তেওঁক একেবাৰে মোৰ বিচনাত খুৱাই ধুৱাই চব ৰাখিলে। তেওঁ দোকান এখনত লৈ গ'ল, ধুনীয়া চাৰ্ট তাত উপহাৰ দিলে, ক'লে মই চিভিল ছাৰ্ভিচৰ মানুহ, মই SDO হৈ ইয়াত অহাৰ সম্ভাৱনা আছে। গতিকে মোৰ লগৰ বন্ধুজনে তেওঁক চাৰ্ট তাত দি খুৱাই পঠালে। পিছত তেওঁ মোক নিজে যেতিয়া ফোন কৰি ক'লে, মই মোৰ এনেকুৱা নামৰ কোনো বন্ধুৱেই নাই। গতিকে সেইজন এজন ঠগ আছিলে। শিশুৰাম পেগুচাৰে কৈছে যে হাকিমৰ যদি এই অৱস্থা, সাধাৰণ মানুহৰ কিয় হ'ব? এনেকুৱা ধৰণৰ মানে কাহিনী আছে, এইবিলাক কাহিনী। ভাল লগা কাহিনী, যদিও মানে এটা হেৰি হলেও ভাল লগা কাহিনী। আমাৰ এজন শিক্ষকে মানে আমাক পঢ়ুৱাইছিলে, আজাদ আলী ছাৰ। আজাদ আলী ছাৰৰ মানে এটা ৰুমত ক্লাছ 5ত আমি তেতিয়া ছাৰে ইংৰাজী পঢ়ুৱাই আৰু জিঅ'গ্ৰাফী। ছাৰে মানে আমাক পঢ়ুৱাইছে বি ছেকশ্যনত, এটা ল'ৰাই মানে খুব চিঞৰিছে, দুনিয়া পাগল হে, এনেকে চিঞৰিছে। ছাৰে মনে মনে এইটো ৰুমলৈকে গৈ চাইছে কোনে চিঞৰিছে। তাৰপিছত দেখিছে ল'ৰাটো, তাক উদ্ধাৰ কৰি পেলাই থিয় কৰাই গৈছে, এই দুনিয়া পাগল হোৱা নাই, তই পাগল বিচৰা, সেইবুলি তাৰ দুই কোব মানে বেট দি বেঞ্চত থিয় কৰাই থৈ দিছিলে। এনেকুৱা আছে এইবিলাক ছাত্ৰ জীৱনৰ স্মৃতিও। সাম্প্ৰতিক সময়ৰ যিটো মানে শিক্ষা ব্যৱস্থা, সেই সম্পৰ্ক আৰু আপোনালোকৰ সময়ৰ যি শিক্ষা ব্যৱস্থা দুমূল পৰিৱৰ্তন হৈছে। এতিয়া বহুত ক্ষেত্ৰত কিন্তু প্ৰশাসনিক সেৱাৰ ক্ষেত্ৰতো বহু ছাত্ৰ ছাত্ৰী আগবাঢ়ি গৈছে। কেৰিয়াৰ নিৰ্বাচনৰ ক্ষেত্ৰত, প্ৰশাসনিক সেৱাৰ চাকৰিটোৰ ক্ষেত্ৰত আমাৰ ল'ৰা ছোৱালীয়ে কি ধৰণে আগবাঢ়িব লাগে বুলি যদি আপোনাক সোধা যায়, আপুনি কি ক'ব? মই একচুৱেলি শিক্ষা ব্যৱস্থাৰ লগতে বেছিভাগে জড়িত, আৰু মই যিমান প্ৰবন্ধ কিতাপ লিখিছোঁ মানে শিক্ষাৰ ওপৰত মই কিতাপো উলিয়াইছোঁ, ইতিমধ্যে লিখিছোঁ। আৰু মই নিজে সৰ্বশিক্ষাৰ MD আছিলোঁ, মিছন ডাইৰেক্টৰ আছিলোঁ SSA, আজিকালি সমগ্ৰ শিক্ষা বুলি কয়। গতিকে মই সমগ্ৰ শিক্ষাৰ সঞ্চালক আছিলোঁ, আৰু মই প্ৰাথমিক শিক্ষা বিভাগৰ সচিবো আছিলোঁ। গতিকে মই এতিয়াও ষ্টিল আজিৰ তাৰিখতো মই শিক্ষকৰ লগত মানে এটা আত্মিক সম্পৰ্ক অনুভৱ কৰোঁ। মই বেলেগ বেলেগ চাকৰি কৰিছোঁ যদিও, প্ৰশাসনীয় চাকৰি কৰিছোঁ যদিও, মই শিক্ষকৰ লগত, ছাত্ৰৰ লগত মই সম্পৰ্কটো খুব বিচাৰোঁ, আৰু মই সেইটো মানে আনন্দ তৃপ্তি লাভ কৰোঁ। আৰু সেইকাৰণে এতিয়া মই বিভিন্ন ধৰণৰ কলেজ স্কুলবিলাকত ভাষণ দিবৰ কাৰণে যাওঁ, ল'ৰা ছোৱালীক বা মটিভেশ্যনলে হওক বা কিবা হওক, এইবিলাকত যাওঁ। আনকি এতিয়া মই জুবিন গাৰ্গৰ যিবিলাক বক্তব্য ছাত্ৰ ছাত্ৰীৰ উপকাৰত আহে, যেনে ভাল কিতাপ পঢ়িব লাগে, তেওঁ কৈছে কিতাপ পঢ়ি, তেওঁ ছাত্ৰ অৱস্থাতে কিতাপ পঢ়িছিল, তেওঁ মানে কিতাপৰ কিছুমান নপঢ়িবলগীয়া কিতাপ
তেওঁ সেই সৰুতে পঢ়িছিল এই কাহিনীবিলাক তেওঁ কৈছে দেউতাকে কিতাপ আনি দিছিলে মই এইবিলাক মই শ্বেয়াৰ কৰিছোঁ মোৰ স্কুলৰ মাষ্টৰবিলাকৰ লগত কাৰোবাৰ ল'ৰা ছোৱালীক কোৱা তেওঁলোকৰ কিতাপবিলাক এক্সচেঞ্জ কৰিছিল সেইটো কথা জুবিন গাৰ্গৰ কথা আছে আমি জুবিন গাৰ্গৰ ভাল গুণ কি ল'ব পাৰোঁ আবেগি হ'লে নহ'ব তেওঁ কোৱা কথা কি গতিকে সেইটো মই শ্বেয়াৰ কৰি আছোঁ মাতৃক কৈছে মোৰ মায়ে আটাইতকৈ ভগৱান মোৰ কাৰণে মায়ে মোক আঙুলিত ধৰি ধৰি তবলা শিকাইছিল মই মাক জীৱনত পাহৰিব নোৱাৰোঁ মই সেইটো ল'ৰা ছোৱালীৰ মাজত শ্বেয়াৰ কৰিছোঁ মাকৰ প্ৰতি যি শ্ৰদ্ধা আৰু আপোনাৰ উদ্দেশ্য কি জুবিন গাৰ্গে কৈছে মই ইউক্লিপটাছ গছৰ দৰে হ'ব গতিকে সেইটো মানে বহুত শ্বেয়াৰ কৰিছোঁ গতিকে মই এতিয়াও শিক্ষক ছাত্ৰৰ লগত সম্পৰ্ক ৰক্ষা কৰোঁ আৰু মই যিমান পাৰোঁ এই কথাবিলাক ছাত্ৰ ছাত্ৰীৰ মাজত শ্বেয়াৰ কৰিব খোজোঁ গতিকে আমাৰ শিক্ষা ব্যৱস্থা আৰু এতিয়াৰ শিক্ষা ব্যৱস্থাৰ কথাও মই লিখিছোঁ মই এতিয়াও ভাবি থাকোঁ যে আমাৰ যদি শিক্ষকবিলাকে আমাক বাট দেখুৱাই নিদিলেহেঁতেন তেতিয়াহ'লে আমি আজি এই পদলৈকে বা এনেধৰণৰ চাকৰি কৰি আমি থাকিব নোৱাৰিলোহেঁতেন কাৰণ আমাৰতো মা দেউতাই আখৰ পঢ়িব নাজানে দেউতা মোৰ সামান্য পঢ়িছিল হ'লেও আমাৰ বেছিভাগৰে মা দেউতাই পঢ়িব নাজানে কিন্তু আমাৰ হাইস্কুলৰ প্ৰধান শিক্ষকগৰাকীয়ে বা শিক্ষকে এনেকুৱা এটা বাট দেখুৱাই দিছিলে এইখিনি পঢ় এনেকে পঢ় তেনেকে পঢ় আৰু আজিৰ দৰে এই ধৰণৰ কোনো ধৰণৰ মানে তোমাৰ লেপটপে হওক বা অন্যান্য যিবিলাক মাধ্যম এইবিলাক ব্যৱস্থাটো নাছিল প্ৰযুক্তিৰ ক্ষেত্ৰত নাছিলে গতিকে আমাক শিক্ষকে যি শিকাইছিল বা যেনেকে কৈছিল সেইখিনি আমি শিকাইছিলো কিন্তু এতিয়াও মই শিক্ষকসকলৰ প্ৰতি আটাইতকৈ কৃতজ্ঞ যে আমাৰ জীৱন গঢ়িছে অকল শিক্ষকসকলে মা দেউতাই জন্ম দিছে কিন্তু শিক্ষকসকলে আমাক মানে গোটেই বাট দেখুৱাই গৈছিলে আমাক গতিকে সেই শিক্ষা ব্যৱস্থাটো মই এতিয়াও মানে বিচাৰোঁ ভাল বহুত ভাল বুলি ভাবোঁ আমাৰ যি ল'ৰা ছোৱালীৰ মাজত যিটো আন্তৰিকতা আছে সেই বস্তুটো এতিয়া বহু ঠাইত মই নাই বুলি ভাবোঁ বহু ক্ষেত্ৰত মেকানিকেল হৈ গৈছে কিছুমান কথা শিকাব লাগে মই শিকাইছোঁ এইটো চৰকাৰে মোক ধৰি দিছে এইটো নিয়মত মোক কৰিব দিছে এই ধৰণৰ কৰিছোঁ কিন্তু তাৰ যিটো আন্তৰিকতা সেই বস্তুৰ ক্ষেত্ৰত বহুত মই কম যেন অনুভৱ হয় শিক্ষক ছাত্ৰৰ সম্পৰ্কৰ ক্ষেত্ৰত ক'ৰবাত আছে কিছু আছে এইটোৱে 2 নম্বৰ আৰু 2 নম্বৰটো হৈছে তুমি সুধিছা মোক যে প্ৰশাসনীয় ক্ষেত্ৰত কেনেকৈ আগবাঢ়িব লাগে এতিয়া মই এতিয়া নিজেই অনুভৱ কৰোঁ যে প্ৰশাসনীয় ক্ষেত্ৰত যে আজি তাৰিখতে এখন কিতাপ আনি পেলাই পঢ়িম সেই বস্তুটো নহয় প্ৰশাসনীয় ক্ষেত্ৰটোত কৰিব লাগিলে সৰুৰে পৰা এটা দৃষ্টিভংগী বা তেওঁৰ এটা ইনষ্টিং থাকিব লক্ষ্য থাকিব লাগিব আৰু তাৰ কাৰণে তেওঁ এটা প্লেনিং থাকিব লাগিব গতিকে প্ৰশাসনীয় আজি এটা বস্তু বিষয়টো জানিবৰ কাৰণে তেওঁ ছাত্ৰ অৱস্থাতেই তেওঁৰ নিজৰ পাঠ্যপুথিত বাহিৰেও তেওঁ বাহিৰৰ কিতাপ বাহিৰৰ কথাবিলাক তেওঁ কিন্তু জানিব লাগিব এদিনতে শিকাৰ কথা নহয় আজি APSC পৰীক্ষাত অসমৰ সংস্কৃতি বা অসমৰ বুৰঞ্জীৰ ওপৰত হাইয়েষ্ট কুৱেশ্যন আহিছে অত্যন্ত গুৰুত্ব দিছে এতিয়া চিভিল সাৰ্ভিসত যি পৰীক্ষা হৈ আছে এইকেইদিনত গতিকে এই একদিনতে অসমৰ বুৰঞ্জী বা অসমৰ সাহিত্য এজন ল'ৰাই পঢ়িব নোৱাৰে তেওঁ আমি ছাত্ৰ অৱস্থাতে সেই দিনতেই আমি কথা কীৰ্তন কথা মহাভাৰত কথা ৰামায়ণ আদি কৰি হিতেশ ডেকাৰ কিতাপবিলাক এই কিতাপবিলাক মানে পঢ়িছিলোঁ সেই সময়তে বা বাতৰি কাকতবিলাকৰ সম্পাদকীয় গতিকে আমাৰ নিৰন্তৰ এটা চেষ্টা সৰুৰে পৰা লাগিব আৰু পৃথিৱীখনত কি হৈ আছে খবৰটো তেওঁ সদায় ৰাখিব লাগিব গতিকে বাতৰি কাকত এখন পঢ়া বাতৰি কাকত মানে এই ক'ৰবাত মৰিলে কিবা ঘটনা ঘটিলে কৰ্ম ঘটল এইটো নহয় তাৰ বাতৰি কাকতৰ কিছুমান প্ৰবন্ধ সেইবিলাক বা সম্পাদকীয় শিকিবলগীয়া সেই কথাটো কিন্তু আগৰ পৰাই তেওঁ আহৰণ কৰি থাকিব লাগিব আৰু জগতখনত কি হৈ আছে সেই সম্পৰ্কে তেওঁ মন তেওঁৰ চকু মুকলি কৰি ৰাখিব লাগিব কি হৈ আছে পৰিৱৰ্তন কি হৈ আছে কি হোৱা নাই আৰু এই সৰু কথাবিলাকেই আমাৰ এই ডাঙৰ পৰীক্ষাবিলাকত আহে বা সেই সৰু কথা আৰু যিবিলাক তোমাৰ ভাইভা বুলি কওঁ অৰেল বুলি কওঁ এইবিলাক কথাই সোধে বৰ ডাঙৰ কথাও নহয় গতিকে প্ৰশাসনীয় কৰিব লাগিলে তেওঁ সৰুৰ পৰা অলপ বাহিৰা কিতাপ তেওঁ নিজৰ ইতিহাসখনৰ বাহিৰৰ আন এখন ইতিহাস তেওঁ এখন অৰ্থনৈতিক কিতাপ পঢ়িছে আৰু এখন বাহিৰৰ অৰ্থনৈতিক কিতাপ বা অৰ্থনৈতিক সম্পৰ্কীয় আৰু কি প্ৰবন্ধ এই ধৰণৰ নলেজবিলাক গেডাৰ কৰিবৰ কাৰণে সংগ্ৰহ কৰিবৰ কাৰণে চেষ্টা কৰিব লাগিব গতিকে প্ৰশাসনীয় ল'ৰা ছোৱালী বহুত আগবাঢ়িছে আমাৰ যথেষ্ট ল'ৰা ছোৱালী এতিয়া IAS পৰা ACS পাইছে গতিকে এটা চিষ্টেমৰ মাজেৰে আমি যাব লাগিব আৰু আমাৰ দিনতো এই ধৰণৰ কোচিং চেণ্টাৰ নাছিল নহয় আমি এতিয়াতো কোচিং চেণ্টাৰ হৈছে অনলাইন হৈছে তো তাৰ পৰা অলপ গাইডেন্স ল'ব পাৰি যে কেনেকৈ লিখিব লাগে কাৰণ তুমি গোটেইখিনি কভাৰ কৰিব লাগিব 3 ঘণ্টাৰ ভিতৰত গতিকে তাৰ পৰা কিছু গাইডেন্স ল'ব পাৰি বা আমাৰ আসাম এডমিনিষ্ট্ৰেটিভ ষ্টাফ কলেজ এইবিলাকতো এইবিলাক ব্যৱস্থা আছে গতিকে এতিয়া যথেষ্ট গাঁৱৰ ল'ৰা ছোৱালী অনলাইনো কোচিং কৰা মই দেখিছোঁ গোটেই এই ধৰণে আগবাঢ়িলে নিশ্চয় আগবাঢ়িব পাৰিব আপোনাৰ সাহিত্য জগতখনলৈ আহিছোঁ
আপুনিতো মানে যথেষ্ট কিতাপো আপুনি লিখিছে, অৰ্থাৎ গ্ৰন্থাগাৰ হিচাপে আপোনাৰ পৰিচয় এটা আছে আৰু সাহিত্য সভাৰ লগত জড়িত বা এই ধৰণৰ বিভিন্ন সাহিত্য আৰু সাংস্কৃতিক ক্ষেত্ৰখনৰ লগত আপুনি জড়িত, গতিকে আপুনি এই দিশটোত কেতিয়াৰ পৰা আহিল বা কি ধৰণে আহিল? সাহিত্যৰ দিশটো মই অষ্টম শ্ৰেণীত থাকোঁতেই, অষ্টম শ্ৰেণী নহয়, মই 7 মানত থাকোঁতে মই দমদমা হাইস্কুলৰ যিখন মুখপত্ৰ জ্ঞানদা, তাত মই প্ৰবন্ধ লিখিছিলোঁ। ৰবিৰাম দাস বুলি মোৰ শিক্ষাগুৰু এজনৰ ওপৰত লিখিছিলোঁ। তেওঁ যেতিয়া বিদায় হৈছিলে তেওঁৰ ওপৰত লিখা এটা প্ৰবন্ধ, সেইটো মোৰ প্ৰথম জীৱনত। আৰু তেতিয়াৰ পৰা মই সেই দমদমা হাইস্কুলত প্ৰবন্ধ লিখোঁ। তাৰপিছত মই গোৱালপাৰালৈকে গ'লোঁ। গোৱালপাৰালৈকে গৈ পেলাই গোৱালপাৰাত মই যেতিয়া আছিলে 1975-76, 1972 চনত মই মেট্ৰিক পাছ কৰিছোঁ। আৰু তেতিয়া ইমাৰ্জেঞ্চি, গতিকে মই দেউতাৰ লগত যেতিয়া কোৱাৰ্টাৰত থাকোঁ, দেউতা কাৰাগাৰত কাম কৰে, সেই সময়তে জেলত মানে অজিত শৰ্মা ডাঙৰীয়া, অধ্যাপক অজিত শৰ্মা ৰাজ্যসভাৰ সদস্য আছিলে, নিবাৰণ বৰা ডাঙৰীয়া, বিজনলাল চৌধুৰী, এই বিশিষ্ট লোকসকলক তাত জেলত বন্দী কৰি ৰাখিছিল। আৰু মই যিহেতু গাঁৱৰ পৰা মেট্ৰিক পাছ কৰি গৈছোঁ, গতিকে তেওঁলোকে দেউতাৰ মুখত শুনি মোক চাব বিচাৰিছিল। মই গৈছিলোঁ জেলৰ ভিতৰলৈকে। তেতিয়া অজিত শৰ্মা ছাৰক মই লগ পালোঁ, কথা বাৰ্তা পাতিলোঁ। ছাৰে মানে তেতিয়া ডক্টৰ বীৰেন্দ্ৰনাথ দত্ত গোৱালপাৰা কলেজৰ প্ৰিন্সিপাল, বহুদিন বগুলৰ, ছাৰ ঢুকালে, তেওঁক মই শ্ৰদ্ধা জনাইছোঁ, সেৱা জনাইছোঁ। গতিকে মই অজিত শৰ্মা ছাৰে মোক পঠাই দিলে বেণুধৰ শৰ্মাৰ ওচৰত, দেউতাক। গাঁৱত যেতিয়া আহোঁ মই, তেতিয়া ছাৰে চিঠি লিখি পঠাই দিয়ে, বস্তু দিয়ে। তেন্তে বেণুধৰ শৰ্মাক লগ পালোঁ। তেওঁ ক'লে তুমি দেউতাক লগ ধৰি আহিবা। তেওঁক সাক্ষাৎ মই ল'লোঁ, বেণুধৰ শৰ্মাক, তুমি যেনেকৈ আজি মোক লৈছা। মই বেণুধৰ শৰ্মাৰ তেনেকৈ সাক্ষাৎ লৈ পেলাই সেই নিজৰা নামৰ যিখন আলোচনী, তাত মই তেওঁৰ সাক্ষাৎকাৰটো প্ৰকাশ কৰিলোঁ গোৱালপাৰাত। ছাৰে ক'লে যে তুমি এই সাক্ষাৎকাৰটোৰ ওপৰত এটা প্ৰবন্ধ লিখা, প্ৰবন্ধ লিখি তুমি নীলাচললৈ পঠাই দিয়া। তেতিয়া অসমত বিখ্যাত নীলাচল, ইমান নীলাচল চলে হোমেন বৰগোহাঞিৰ সম্পাদনাত, বৰ জনপ্ৰিয়। গতিকে তুমি নীলাচললৈকে এইটো প্ৰবন্ধ পঠাই দিয়া। গতিকে মই বেণুধৰ শৰ্মাৰ ওপৰত সেই সাক্ষাতৰ ওপৰত এটা প্ৰবন্ধ লিখিলোঁ। আৰু সেই প্ৰবন্ধটো নাম হ'ল শ্ৰী বেণুধৰ শৰ্মা। নামটো অৱশ্যে হোমেন বৰগোহাঞি ছাৰে সলাই দিছে। মই লিখিছিলোঁ বুৰঞ্জীৰ কল্পতৰু বেণুধৰ শৰ্মা, তেওঁ কাটি পেলাই লিখিলে শ্ৰী বেণুধৰ শৰ্মা। আৰু সেইটো 1976-ৰ 1 ডিচেম্বৰত, 1976 চনৰ 1 ডিচেম্বৰত নীলাচলত, মই তেতিয়া ক্লাছ 11ৰ ছাত্ৰ। গতিকে বেণুধৰ শৰ্মাক সেই প্ৰবন্ধটো প্ৰকাশ পালে, গোটেই অসমত মানে এইটো প্ৰচাৰ হ'ল। মোৰ প্ৰবন্ধটো খুব ভাল পালে। এক প্ৰকাৰে ক'বলৈ গ'লে তেতিয়াৰে পৰাই মোৰ লেখা প্ৰক্ৰিয়া আৰম্ভ। তেতিয়াৰ পৰা মই ধাৰাবাহিকভাৱে আৰু আজিৰ তাৰিখলৈকে মই লিখিছোঁ। আৰু হোমেন বৰগোহাঞি ছাৰক মই শ্ৰদ্ধাৰে সোঁৱৰণ কৰিছোঁ। তেওঁ মোক নীলাচলত থকা দিনত, তাৰপিছত আমাৰ অসমত থকা দিনত, তাৰপিছত নিয়মীয়া বাটত থকা দিনত তেওঁ মোক সদায় তাগিদা দিছিল মোক লিখিবৰ কাৰণে। আৰু মই যিয়ে লিখোঁ তেওঁ প্ৰকাশ কৰে। গতিকে মোৰ এতিয়ালৈকে 27খন কিতাপ প্ৰকাশ হৈছে। আৰু আজিৰ তাৰিখলৈকে মই এইবিলাক লিখি থাকোঁ। আৰু মই সময় তেনেকৈ কটাওঁ। বেলেগ মানে হবি এটা যে আৰু আছে, খেলা কিতাপৰ লগত থাকি বা লিখা মেলা কৰি আপুনি কিতাপৰ লগত সময়খিনি আপোনাৰ কাৰণে খুব ভাল। কিতাপৰ লগত থাকি মই ভাল পাওঁ, পঢ়ি আৰু লিখি। গতিকে মই এতিয়াও পঢ়োঁ আৰু যিমান সময়খিনি কটাবৰ কাৰণে বেষ্ট ফ্ৰেণ্ড মানে বুকছ ক'ব লাগে চবৰ কাৰণে। কিতাপ যেতিয়া বন্ধু হয় তেতিয়া আচলতে নিজৰ জীৱনটো সহজ হৈ পৰে। কাৰণ আমাৰ লেখকবিলাক গুচি যায়, কিন্তু তেওঁলোকৰ অভিজ্ঞতা, তেওঁলোকৰ জীৱনৰ কথাবিলাক তেওঁলোক জীয়াই থাকে কিতাপৰ সেই পাতৰ মাজেৰে। গতিকে সেইবিলাক পঢ়িলেই মানে তেওঁলোকৰ কথা পতাৰ দৰে হৈ যায় লেখকবিলাকৰ মাজত। আৰু তেওঁলোকৰ জীৱনে আমাক বহু কথা শিকায়। জীৱনৰ সংগ্ৰাম কেনেকুৱা, কিমান ধৰণৰ কষ্ট কৰিছিলে, কি কৰিছে। ৰুবুল মাউতৰ কিতাপ আজি, হয়নে নহয়, মোৰো এটা সপোন আছে, সেই ধৰণৰ কিতাপবিলাক তেনেকুৱা। মই আজি ৰাতিপুৱা তুমি আহোঁতে মই এখন ভ্ৰমণ কাহিনী পঢ়ি শেষ কৰিলোঁ। গতিকে জ্যোতি বৰুৱা বুলি তেওঁৰ কিতাপখন পঢ়ি, তাৰ ভ্ৰমণ কাহিনী পঢ়োঁতে তাৰ বিভিন্ন ঠাইবিলাক দেখা যেন লাগে ন। গতিকে মই বেছিভাগ সময় কিতাপ পঢ়ি বা মাজে মাজে লিখি, বৰ ডাঙৰ সাহিত্যিক মই নহয়, কিন্তু মোৰ কৰ্মজীৱনৰ মাজেৰে মই যেতিয়া DC, ADC বা কমিশ্যনাৰ আছিলোঁ, মেজিষ্ট্ৰেট, তেতিয়াও মই লিখি থাকোঁ। আৰু এই যিখন জিলাত কাম কৰোঁ বা সেই অঞ্চলৰ এই আলোচনীবিলাকৰ কাৰণে, কলেজ স্কুলৰে হওক বা পূজা সংখ্যা বিষয় সেই লেখাৰ কাৰণে সেইবিলাক তাগিদাটো কিন্তু বহুত লেখা হৈছে দেই, এইটো ঠিক। তেওঁলোককো ধন্যবাদ দিব লাগিব, জোৰ দি ধৰে ছাৰ আপুনি এইটো লিখিবই লাগিব। গতিকে তেনেকুৱা ধৰণৰ তাগিদাত লিখোঁ। গতিকে এতিয়ালৈকে মই তেনেধৰণে লেখা মেলা কৰি থাকোঁ আৰু মাজে মাজে সময় তেনেকৈ যায় আৰু। নিশ্চয় এনেকৈ আগবাঢ়ি গৈ থাকক আৰু বাকীখিনি সময়ো খুব ভাল লাগিল। আমি অনুষ্ঠানটি শেষ অংশলৈকে আহিব লাগিব। শেষত
এটা কথা সুধিব বিচাৰিছো যে বৰ্তমান সময়ত বহু মানে নৱপ্ৰজন্মক দেখা যায় যে হতাশাত ভোগে কিছুমান ক্ষেত্ৰত, ডিপ্ৰেছন আজিকালি বহুত, বাৰু ঘৰৰ পৰা কিছুমান ল'ৰা ছোৱালীৰ ক্ষেত্ৰত বিশেষভাৱে প্ৰেছাৰ দিয়ে, তেওঁ কৰিব নিবিচৰা কামটোতো যাবৰ কাৰণে, বা তেওঁৰ লক্ষ্য যদি বেলেগ আছিল, কিন্তু মাক বাপেকে যি ধৰণে বিচাৰে সেই ধৰণে প্ৰেছাৰাইজ কৰা দেখা যায়। এই ক্ষেত্ৰত শেষত আপুনি কি ক'ব? এইটো বহুত চিন্তনীয় বিষয়। মই এইটো বিষয় লৈ পেলাই কলেজ স্কুলত ভাষণ দিব যাওঁ। হয় ল'ৰা ছোৱালী ইমান হতাশাত ভুগিছে, ডিপ্ৰেছনত ভুগিছে, ভাবিব নোৱাৰা। হয় এতিয়া ল'ৰা ছোৱালীৰ সংগী হৈছে অকল তেওঁলোকৰ সন্মুখত কম্পিউটাৰটো, লেপটপ, মোবাইল। আমি প্ৰকৃতিৰ লগত যিটো সম্পৰ্ক আমাৰ সৰুৰে পৰা আমাৰ ল'ৰা ছোৱালী নাই। এই নীলা আকাশখন চোৱা, তৰা ভৰা আকাশখন চোৱা, যেতিয়া বৰষুণ পৰে আমি শব্দবিলাক কিমান টিঙত পানী পৰিলে কেনেকৈ শব্দ অনুভৱ কৰিছিলোঁ, এতিয়া কিন্তু সেই অন্তৰত সেই অনুভৱবিলাক নাহে এতিয়া। গতিকে প্ৰথম কথাটো হৈছে যে আমাৰ ল'ৰা ছোৱালী সৰুৰে পৰা প্ৰকৃতিৰ লগত সম্পৰ্কটো কিন্তু কৰিব লাগিব। আমি এতিয়া আকাশখন দেখিলে, তৰা দেখিলে কি ভাল লাগে, ফ্লেটত ক'ত দেখিম? সেই উপলব্ধিটো কৰিব পৰা নাই এতিয়া। গতিকে সেই পৰিৱেশটো আমাৰ একেবাৰে নাই। সেইটো এক নম্বৰ। 2 নম্বৰটো হৈছে যে আমি বহু ক্ষেত্ৰত ইন্ট্ৰোভাৰ্ট, মানে শ্বেয়াৰিং বোলা কথাটো নাই। আগতে জইণ্ট ফেমিলি আছিলে, গাঁৱত আছিলে, ইটো সিটোকে শ্বেয়াৰ কৰে, মনৰ সুখ আৰু দুখ। কিন্তু এতিয়া তেওঁলোকে মনৰ সুখ বা দুখটো শ্বেয়াৰ কৰিব লগা কোনো মানুহ বিচাৰি নাপায়। মাক দেউতাকে চাকৰি কৰে, মাক দেউতাকে নিজে কম্পিউটাৰত ব্যস্ত হৈ থাকে, তেওঁলোক সময় দিব নোৱাৰে। গতিকে ল'ৰা ছোৱালীবিলাকে নিজৰ লগতে কথা পাতে, আৰু যেতিয়া তেওঁলোকে এটা সমস্যা দেখা পায়, সেই সমস্যাটো সমাধান কৰিব নোৱাৰি বাট দেখা নাপালে জীৱনটো শেষ কৰি দিয়ে। গতিকে এই ধৰণৰ বহু, আৰু এতিয়া মানে ডিপ্ৰেছনত ভোগা সংখ্যা বহুত বাঢ়ি গৈছে ল'ৰা ছোৱালী। গতিকে আমাৰ আৰু দেখা গৈছে, চাপ'জ আজি বহু ল'ৰা ছোৱালী ড্ৰাগছ এডিক্টেড হৈ গৈছে। ড্ৰাগছ ইমান তেওঁলোকে ড্ৰাগছ খোৱা আৰম্ভ কৰিছে, জীৱন ধ্বংস কৰিছে। মোৰ নিজৰ চকুৰ আগত মই মানে জনা মানুহবোৰক মই পাইছোঁ। কিন্তু তেওঁলোকৰ ঘৰুৱা অৱস্থা ভাল। অভাৱৰ কাৰণে যে তেওঁলোকে ড্ৰাগছ খাইছে, মদ খাইছে এইটো নহয়। তেওঁলোকৰ প্ৰাচুৰ্য ভৰা ঘৰ একোখন আছে, সংসাৰ আছে, সকলো পাইছে, তথাপিও তেওঁলোকে যেন কিবা পোৱা নাই। আনন্দৰ কাৰণে তেওঁলোকে এই ড্ৰাগছ বা অন্য প্ৰকাৰে সংগীৰ নিচিনা হৈছে, কিন্তু তেওঁলোক অভাৱৰ কাৰণে কৰা নাই। সেইকাৰণে খুব বেছি পৰিমাণেও ল'ৰা ছোৱালীক বিলাসিতা বা বস্তুবিলাক দিও আমি সৰুৰ পৰা এটা সেই ধৰণৰ গঢ় দিব নালাগে। তেওঁলোকক এটা নিয়মত ৰাখি যিখিনি কথা বতৰা আছে, কিন্তু ডাঙৰ বিষয় মই এটা সমাধান দিব মই নোৱাৰোঁ। আমি বিভিন্ন পৰামৰ্শ দিব পাৰোঁ, কিন্তু এইটো সাম্প্ৰতিক সময়ত বহুত চিন্তনীয় বিষয়। প্ৰত্যেক সম্ভ্ৰান্ত পৰিয়ালৰ ঘৰতে বহু ক্ষেত্ৰত তেনেকুৱা ধৰণৰ ল'ৰাবিলাক মানে নিঃসংগ হ'ব লৈছে, ডিপ্ৰেছনত ভুগিছে। গতিকে এইটো এটা মানে মই ভাবোঁ যে যিবিলাকে সমাজ বিজ্ঞানী আছে, মনোবিজ্ঞানী আছে, এইবিলাকক লৈ চেমিনাৰ আলোচনা, মাক দেউতাৰ লগত ইণ্টাৰেকশ্যন কৰা খুব প্ৰয়োজন এতিয়া। আনকি শিক্ষকবিলাক, মই সদায় কওঁ যে শিক্ষকবিলাক একোগৰাকী মনোবিজ্ঞানীৰ দৰে হ'ব লাগে। তেওঁলোকে ল'ৰাজনৰ, ছাত্ৰজনৰ, কাৰণ হাইস্কুলীয়া লাইফত আমি কণ্ট্ৰল কৰিবলৈ ভাল হ'ব। তেওঁলোকৰ মুখবিলাক চাই বুজিব লাগিব, ই কোনফালে গৈছে, ল'ৰাটো পঢ়াৰ প্ৰতি কিয় মন দিয়া নাই, বেয়া সংগত গৈছে নেকি, মই বা পঢ়োঁতে মই বুজাওঁতে তেওঁ বুজি পোৱা নাই নেকি, বা তেওঁৰ ঘৰুৱা সমস্যা হৈছে নেকি। এই ধৰণৰ তেওঁলোকৰ মানে মনটো বুজিবৰ কাৰণে শিক্ষকবিলাকেও কিন্তু চেষ্টা কৰিব লাগিব। আৰু তেতিয়াহে তেওঁলোকে সৰুৰ পৰা ল'ৰা ছোৱালীক গাইড কৰিব লাগিব। আৰু এটা কথা যে আমি এতিয়া শৰীৰৰ যেতিয়া বেমাৰ হয়, শৰীৰৰ বেমাৰ হ'লে, আজি ক'ত মই দুখ পাইছোঁ, মোৰ হৈ গৈছে দেই অলপতে ভৰিৰ ফ্ৰেকচাৰ, মই 2 মাহ প্ৰায় প্লাষ্টাৰিং আছিলে, এতিয়া মোৰ প্লাষ্টাৰটো খুলিছে, তথাপি মই ভালকৈ খোজ কাঢ়িব নোৱাৰোঁ, আৰু এটা অপাৰেশ্যনো হৈছে। গতিকে আমি শাৰীৰিক যিবিলাক বেমাৰ সেইবিলাকৰ আমি চিকিৎসা ঠিকেই কৰোঁ, কিন্তু মানসিক যিবিলাক কথা, এই কথাটো আমি কিন্তু নেগলেক্ট কৰোঁ, অৱহেলা কৰোঁ। মাক দেউতাকো নিজৰ সন্তানটো ছাত্ৰ অৱস্থাতে তাৰ যে মনতো লক্ষ্য কৰিব লাগে। গতিকে শাৰীৰিক অসুখবিলাকৰ আমি সদায় চিকিৎসা কৰি আছোঁ, কিন্তু মানসিক যিটো ৰোগ বা মানসিক যি কথা, সেইটোত আমি বেছি গুৰুত্ব নিদিওঁ। গতিকে সেইটো আলোচনা কৰা, কনচাল্ট বিশেষজ্ঞৰ লগত কথা পতা, বা এনেকুৱা হৈছে, বা বৰ আন্দোলি হৈছে, বৰ খঙাল হৈছে, কিয় হৈছে, বা সি মন মাৰি কিয় থাকে, এই কথাবিলাক অলপমান আমি গাৰ্জেনবিলাকে, শিক্ষকবিলাকে অলপ চকু ৰাখিলে মই ভাবোঁ যে আমি নতুন প্ৰজন্মক ৰক্ষা কৰিব পাৰিম। তথাপিও বহুত ভাল ল'ৰা ওলাইছে, ল'ৰা ছোৱালী সাহিত্য সংস্কৃতিত চবতে আগবাঢ়িছে, বহুত বিজ্ঞানত। সঁচাকৈ বহুত মানে নৱপ্ৰজন্ম উপকৃত হ'ব, আমাৰ ৰাইজ উপকৃত হ'ব, বিভিন্ন কথা ক'লে। বহুত ধন্যবাদ জনাইছোঁ আপোনাক। পুনৰ আকৌ আপোনাৰ লগত লগ হ'ম, এই ধৰণে কথা। ভাল পাইছোঁ মোৰ মনৰ কথাখিনি ক'বৰ কাৰণে সুযোগ দিছা যে। মই ইমান ডাঙৰ মানুহ নহয়, মোৰ মনৰ ভাৱখিনি মই কৈছোঁ, আৰু যদি তাৰ পৰা কাৰোবাৰ উপকাৰ হয় ময়ো ভাল পাম।
বহুত ধন্যবাদ উৎপল, হয়, বহুত ধন্যবাদ। প্ৰিয় দৰ্শক, এয়া আছিল অসমৰ এগৰাকী সকলোৰে পৰিচিত ব্যক্তি থানেশ্বৰ মালাকাৰ ডাঙৰীয়া। আজিৰ কথাশিল্পৰ তেখেত অতিথি হ'ল, আৰু এইদৰে আমি পুনৰ আপোনালোকৰ মাজলৈ কথাশিল্পৰ এই অনুষ্ঠানটিৰ জৰিয়তে আন এগৰাকী অতিথিক আকৌ আপোনালোকৰ মাজলৈ আহিম আমাৰ পৰৱৰ্তী খণ্ডত। আৰু এই খণ্ডটি আপোনালোকে চোৱাৰ কাৰণে পুনৰবাৰ আপোনালোক সকলোকে ধন্যবাদ জনাই আজিৰ এই অনুষ্ঠানটিৰ পৰা মই উৎপল ভৰদ্বাজে বিদায় মাগিছোঁ। নমস্কাৰ।